নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক SKGYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু এই মুহূৰ্তত আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যে আহিবলগীয়া অসমীয়া ছবি শ্ৰী ৰঘুপতি যি 2 জুন তাৰিখে মুক্তি লাভ কৰাৰ কথা আছিল, সেই ছবিখনৰ বিষয়ে এতিয়া এটা ডাঙৰ খবৰ আহিছে যে অনিৰ্দিষ্ট কাললৈ ছবিখনৰ মুক্তিত বাধা প্ৰদান কৰা হৈছে। আৰু জানিব পৰা মতে পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে হোৱা চুক্তি উলংঘা কৰাৰ অভিযোগত শ্ৰী ৰঘুপতিৰ মুক্তিৰ নিষেধাজ্ঞা দিছে আদালতে। আৰু শৈলেন কুমাৰ শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত এটা গোচৰ তৰিছিল। আৰু আজি শুনানিৰ অন্তত ছবিখনৰ মুক্তিত বাধা প্ৰদান কৰে আদালতে। আৰু যেহেতু বহুত দিনৰ মূৰত এখন ভাল অসমীয়া ছবি আহিছিল আৰু শ্ৰী ৰঘুপতিৰ বাবে ময়ো অধিক আগ্ৰহেৰে বাট চাই আছিলোঁ আৰু ৰাইজৰ মাজতো উৎকণ্ঠা দেখিবলৈ পোৱা গৈছিল। গতিকে তেওঁলোকৰ মাজত যি হৈছে অতি সোনকালে যাতে তাৰ এটা সমাধান ওলায় আৰু শীঘ্ৰে চিনেমা হলত ছবিখন মুক্তি দিয়া হয় তাৰে কামনা কৰিছোঁ। আপোনালোকে ইয়াৰ বিষয়ে কিভাৱে তলত কমেণ্ট কৰি জনাব নাপাহৰিব। এই ভিডিঅ'টোত ইমানেই। যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেল SKGYT নিউজত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।